আইজো পৰৱৰ্তী বাতৰিলৈ নৱবৰ্ষ উপলক্ষে আৰু মাঘ বিহুৰ প্ৰাক মুহূৰ্তত আজি মুক্তি লাভ কৰিলে উদীয়মান কণ্ঠশিল্পী ৰিয়ান বুলবুলৰ এটি ভিডিঅ' গীত গীতটিৰ কথা সুৰ ৰিয়ান বুলবুলৰ গীতটিত অভিনয় কৰিছে নৱাগত ঋতু আৰু মধুমিতাই গুৰুত্বপূৰ্ণ কথা যে সাধাৰণ চাহ তামোলৰ দোকান দি গীতৰ চৰ্চা কৰি এটি গীত মুক্তি দিয়ে ৰিয়ান বুলবুলে মেট্ৰ' ৰেল শীৰ্ষক গীতটি অসমৰ শ্ৰোতা দৰ্শকে আঁকোৱালি ল'ব বুলি আশাবাদী ৰিয়ান বুলবুল Sodi jao labi ka smart city le buli Metrorel solibo khomot ula uber bondho hobo sohorot মোৰ প্ৰথম গান মেট্ৰ'ৰেলত মোৰ বহুত পৰিকল্পনা আছিলে মোৰ বন্ধুবৰ মহিবুলে মোক বহুতখিনি হেল্প কৰিলে তেখেতে ভিডিঅ'টোত এক্টৰো কৰিছিলে ফাৰ্ষ্ট ৰোলটো তেখেতে কৰিছিলে আৰু তেখেতৰ সহযোগত মই মেট্ৰ'ৰেল গানটো বনাবলৈ মই সক্ষম হ'লোঁ গানটোৰ উদ্দেশ্য হ'ল মানুহক এটা সজাগ কৰি তোলা বা মানুহক